ये असम है, यहाँ पर असमिया गिरी ही चलेगा। প্ৰথমে কৰ্ণাটক পিছত মহাৰাষ্ট্ৰ আৰু এতিয়া অসমতো ভাষা নামত হোৱা এই কাজিয়াখনৰ আৰম্ভণি হৈছে নেকি কিন্তু ভাইৰেল হোৱা এই ভিডিঅ' সঁচা কাহিনী অলপমান বেলেগ প্ৰথমে সামাজিক মাধ্যমত 30 ছেকেণ্ডৰ এক ভিডিঅ' ধুমুহাৰ দৰে ভাইৰেল হৈ পৰিল যি দেখি এনে লাগিছিল যেন অসমীয়া মানুহে এজন বিহাৰী লোকক অসমীয়া ভাষা ক'বলৈ জোৰ কৰি আছে বহুতে এই ভিডিঅ' শ্বেয়াৰ কৰি অসমীয়া মানুহক ট্ৰলো কৰিলে কিন্তু এইটো কেৱল কাহিনী আধা অংশ আচলতে বিহাৰী সম্প্ৰদায়ৰ এই মানুহজনে কেইজনমান অসমীয়া কৰ্মচাৰীক কামৰ পৰা খেদি দিয়ে আৰু তেওঁলোকৰ দৰমহাও কাটি দিয়ে এই কাৰণ চিম্পল আছিল তেওঁলোকে কাম কৰি থাকোঁতে অসমীয়া ভাষাত কথা পাতিছিল অসমত থাকি অসমতে বিজনেছ কৰি অসমীয়া ভাষা সন্মান নিদিব আৰু ইয়াৰ পিছতো কি আমাৰ ৰাইজে বুজাবলৈও নাযাব কিন্তু ইয়াক এনেদৰে ভাইৰেল কৰা হ'ল যে অসমীয়া মানুহে ভাষা নামত গুণ্ডাগিৰিহে কৰিছে अगर तुमको असम में वैसा आता नहीं है तो किसी का हेल्प दो, एक असमी आदमी का हेल्प दो कि ये क्या बोल रहा है, ऐसा हो सकता है। लेकिन असमिया बोलने में तुम एक आदमी को एकदम सैलरी कट कर देगा, साइन मारने नहीं देगा, ये कहाँ का न्याय है? कौन है तुम? कौन है तुम? ये असम है, यहाँ पर असमिया गिरी ही चलेगा। असम में ही बोलेगा, हाँ, यहाँ पर असमिया गिरी ही चलेगा।